উপস্থিত আছোঁ ডান্স ফ্লোর নিউ ফেস দেখিছে নিউ ফেস অফ দ্য ইয়াৰ 2022 খুব ধুনীয়াকৈ মন ৰখাই এইটো প্ৰতিযোগিতা আয়োজন কৰিছে আৰু সঁচাকৈ মই যে বিচাৰৰ পৰা কোনো ইয়াত থাকিব পাৰে খুব বেছি ভাল লাগিছে আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা মিষ্টাৰ মিছ কিডছ টিনেজৰ ইয়াত ধুনীয়াকৈ সমাপ্তি ঘটি আৰু ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকে চাই যাব পাৰিব মই দেখুৱাই যাম আপোনালোকক খুব ভাল লাগিল প্ৰগ্ৰেমটোত আহি শেষত আমাৰ এই প্ৰগ্ৰেমটো শেষ হোৱা মুহূৰ্তত অকণমান দেখুৱাই দিছোঁ আপোনালোকক গতিকে আশা কৰোঁ যাতে ৰিকে ডান্স একাডেমিটো অনুষ্ঠান হাতত লৈছে যাতে সি আৰু ছাকচেছ হ'ব পাৰে ধুনীয়া ধুনীয়া কাম আপোনালোকৰ মাজত দিব পাৰে তাৰ বাবে মই আশাবাদী গতিকে মোৰ ব্লগটো চাই যাব থেংক ইউ